মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে এটা খুবেই জৰুৰী খবৰ লৈ আহিছো। আজি প্ৰকাশ কৰা লাখপতি বাইদেউৰ হিতাধিকাৰী তালিকাৰ আত্মসহায়ক গোটৰ বহু মহিলাৰ নাম কৰ্তন কৰা হৈছে। অৰ্থাৎ যিসকল মহিলাই আবেদন কৰিছিল তেনে হাজাৰ হাজাৰ মহিলাৰ আবেদন কেনসেল কৰা হৈছে আৰু আজি যিখন তালিকা প্ৰকাশ কৰা হৈছে প্ৰতিখন জিলাতে হাজাৰ হাজাৰ আবেদনকাৰী আবেদন কৰা মহিলাৰ নাম বাদ পৰিছে আৰু যিসকলৰ আজি তালিকাত নাম আহিছে তেওঁলোকে 1 এপ্ৰিলত লাভ কৰিব ধন। কি পদ্ধতিৰে আপোনালোকে ধন লাভ কৰিব সবিশেষ খবৰ এই মুহূৰ্তত লৈ আহিছো। এটা জৰুৰী খবৰ আমি জনাইছো ৰাজ্যৰ মহিলাসকলৰ বাবে। তালিকাত নাম অহা মহিলাসকলক ফোনযোগে ৰাজ্য চৰকাৰে জনাব এই তথ্য। বহু লাখপতি বাইদেউৰ নাম বাদ পৰিছে হিতাধিকাৰী তালিকাৰ পৰা। তালিকাত নাম অহা মহিলাসকলেহে 1 এপ্ৰিলত লাভ কৰিব ধন। আজি যেহেতু প্ৰকাশ কৰা হৈছে লাখপতি বাইদেউ তথা উদ্যমিতা আঁচনিৰ তালিকা, অপেক্ষাৰ অন্ত পৰিছে আৰু প্ৰকাশ কৰা হৈছে উদ্যমিতা আঁচনিৰ মহিলাসকলৰ তালিকা। জিলাই জিলাই নাম প্ৰকাশ লাখপতি বাইদেউৰ। হাজাৰ হাজাৰ মহিলাৰ নাম অন্তৰ্ভুক্ত হৈছে। প্ৰতিখন জিলাতে হাজাৰ হাজাৰ মহিলাই আবেদন কৰিছিল, কিন্তু তেনে বহু মহিলাৰ নাম কৰ্তন কৰা হৈছে। নীতি নিয়মৰ আওতাত নপৰা, আবেদন পত্ৰ ভুল হোৱা বহু মহিলাৰ নাম কৰ্তন হৈছে। ঘৰতে বহি উদ্যমিতা আঁচনিৰ তালিকাত নিজৰ নাম পৰীক্ষা কৰিব পাৰিব। প্ৰথম পৰ্যায়ত লাভ কৰিব 10,000 টকা। সেই 10,000 টকাৰে যদি আপুনি সেই 10,000 টকাৰে আৰু উপাৰ্জন কৰিব পাৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত 25,000 টকা লাভ কৰিব। তালিকাত নাম অহা মহিলাসকলে 1 এপ্ৰিলত লাভ কৰিব এই ধন। বিহালীৰ পৰা ধন বিতৰণ আৰম্ভ কৰা হ'ব। যদি আপোনাৰ তালিকাত নাম আছে তেতিয়াহ'লে আপোনালৈ আহিব বিশেষ ফোন। 10,000 টকা লাভৰ পাছত পুনৰ আপোনাক দিয়া হ'ব 25,000 টকা। ব্যৱসায় কৰিবলৈ এই ধন আপোনাক দিয়া হ'ব। বহু লাখপতি বাইদেউৰ যিহেতু তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে আৰু আজি যি তালিকা প্ৰকাশ কৰিছে জিলাই জিলাই যেহেতু তালিকা প্ৰকাশ কৰা হৈছে, আপোনাৰ জিলাত কিমান মহিলাৰ নাম কৰ্তন কৰা হ'ল, কিমানে আবেদন কৰিছিল বা কিমান মহিলা এইবাৰ ধন লাভ কৰিব আপোনালোকে সবিশেষ চাব পাৰিব। আমি সবিশেষ এই মুহূৰ্তত আপোনালোকক আগবঢ়াইছো। কোন জিলাত কিমান মহিলাৰ নাম আছে, কিমান মহিলাৰ আবেদন কৰাৰ পাছতো নাম কৰ্তন কৰা হ'ল, চাওক সবিশেষ। ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে। খন্তেক সময় পূৰ্বে ৰাজ্য চৰকাৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে লাখপতি বাইদেউৰ তালিকা। যদি আপুনি লাখপতি বাইদেউৰ বাবে আবেদন কৰিছিল, জিলাই জিলাই তালিকা প্ৰকাশ কৰা হৈছে। কেনেকৈ আপোনাৰ নাম তালিকাত কেনেকৈ চাব বা আপোনাৰ জিলাত কিমান ফৰ্ম ৰিজেক্ট হৈছে, কিমান ফৰ্ম চিলেক্ট কৰা হৈছে, কিমান কালেক্ট কৰা হৈছিল, আমি সবিশেষ আপোনালোকক জনাম। যিহেতু লাখপতি বাইদেউৰ বাবে আত্মসহায়ক গোটৰ মহিলাসকলে বাট চাই আছিল, 1 এপ্ৰিলত আপোনালোকৰ একাউণ্টত হুৰাহুৰে ধন সোমাব লাখপতি বাইদেউৰ। আৰু লাখপতি বাইদেউৰ তালিকা চাবলৈ আপোনালোকে প্ৰথমতে MMUA বুলি আপুনি সাৰ্চ কৰিব লাগিব গুগল সাৰ্চ বাৰত গৈ। MMUA বুলি প্ৰথমতে আপোনালোকে সাৰ্চ কৰক আৰু তাৰ MMUA বুলি আপোনালোকে সাৰ্চ কৰক আৰু তাৰ পাছত দেখিব এখন জিলাই জিলাই তালিকা প্ৰকাশ কৰা হৈছে। প্ৰথমতে বজালী বুলি উল্লেখ কৰা হৈছে। বজালীত ফৰ্ম কালেক্ট, ফৰ্ম অৰ্থাৎ আবেদন কৰিছিল বা ফৰ্ম কালেক্ট কৰা হৈছিল 46,42,42 গৰাকী মহিলাৰ আৰু ফৰ্ম এপ্ৰুভ কৰা হৈছে। বহু মহিলাৰ ফৰ্ম কিন্তু ৰিজেক্ট কৰা হৈছে। আমি বজালী জিলা আপোনালোকক দেখুৱাই আছো। বজালীৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে 41,456 গৰাকী মহিলাৰ। ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,586 গৰাকী মহিলাৰ। বজালীৰ পাছত 2 নম্বৰতে আছে বাক্সা জিলা। বাক্সাত 97,526 গৰাকী মহিলা আবেদন কৰিছিল আৰু ফৰ্ম এপ্ৰুভ কৰা হৈছে, অৰ্থাৎ ধন লাভ কৰিব বাক্সা জিলাত 85,571 গৰাকী মহিলাই আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে বাক্সাত 11,955 গৰাকী। 1 এপ্ৰিলত আপোনালোকে বেংক একাউণ্টত হুৰাহুৰে ধন লাভ কৰিব। আমি পুনৰ আপোনালোকক দেখুৱাইছো MMUA পৰ্টেল। MMUA পৰ্টেল আপোনালোকে সাৰ্চ কৰি প্ৰতিখন জিলাৰ আপুনি কোনখন জিলাৰ বাসিন্দা, উদ্যমিতা আঁচনি তথা লাখপতি বাইদেউৰ আত্মসহায়ক গোটৰ মহিলাৰ তালিকা আপোনালোকে চাব পাৰিব। কিমান ফৰ্ম ৰিজেক্ট হ'ল, কিমান একচেপ্ট কৰা হ'ল। বৰপেটা আমি 3 নম্বৰতে দেখুৱাইছো। বৰপেটাত ওপৰত লিখা আছে ফৰ্ম কালেক্ট। বৰপেটাত ফৰ্ম কালেক্ট 1,51,002 গৰাকীৰ। ফৰ্ম এপ্ৰুভ 52,806 গৰাকীৰ আৰু বৰপেটাত ফৰ্ম ৰিজেক্ট অধিক কৰা হৈছে। যেহেতু আবেদনো বৰপেটাত বহু লোকে কৰিছিল, প্ৰায় 1.5 লাখ লোকে 1.5 লাখ মহিলাই 1.5 লাখ গৰাকী মহিলাই কৰিছিল আবেদন আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 98,196 গৰাকীৰ। 4 নম্বৰতে আছে বিশ্বনাথ। বিশ্বনাথত 1,14,907 গৰাকী মহিলাই আবেদন কৰিছিল আৰু ফৰ্ম এপ্ৰুভ, অৰ্থাৎ এইবাৰ বিশ্বনাথত ধন লাভ কৰিব 10,885 গৰাকী মহিলাই আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 14,042খন ফৰ্ম ৰিজেক্ট কৰা হৈছে। 5 নম্বৰতে আমি দেখুৱাইছো বঙাইগাঁও জিলা। আপুনি কোনখন জিলাৰ বাসিন্দা নিজৰ জিলাখন আপোনালোকে চাই লওক। কিমানে ধন লাভ কৰিব, কিমান ফৰ্ম ৰিজেক্ট কৰা হ'ল, কিমান একচেপ্ট কৰা হ'ল। আমি বঙাইগাঁও দেখুৱাইছো। বঙাইগাঁৱত
237 গৰাকী মহিলাই আবেদন কৰিছিল আৰু বঙাইগাঁও জিলাত ফৰ্ম ইতিমধ্যে এপ্ৰুভ কৰা হৈছে বা গ্ৰহণ কৰা হৈছে 67,129 গৰাকী মহিলাৰ 33,098 গৰাকী মহিলাৰ ফৰ্ম কেনসেল হৈছে কাছাৰত 13,07,369 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 1,09,667 খন ফৰ্ম এপ্ৰুভ কৰা হৈছে আৰু 33,098 খন ফৰ্ম ৰিজেক্ট কৰা হৈছে আমি আপোনালোকক দেখুৱাইছো কাছাৰৰ পাছতে আছে চৰাইদেউত আমি ওচৰৰ পৰা দেখুৱাইছো চৰাইদেউত ফৰ্ম কালেক্ট কৰা হৈছিল 57,424 খন ইয়াৰে ফৰ্ম এপ্ৰুভ কৰা হৈছে 52,703 আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,721 খন আৰু তাৰ পাছত চৰাইদেউৰ পাছত আছে আপোনাৰ চিৰাং জিলাত ফৰ্ম কালেক্ট কৰা হৈছিল অৰ্থাৎ আবেদন কৰিছিল 53,397 গৰাকী মহিলাই ইয়াৰে এইবাৰ উদ্যমিতা আঁচনিৰ 1 এপ্ৰিলত ধন লাভ কৰিব 43,644 গৰাকী মহিলাই আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 9,753 গৰাকী মহিলাৰ চিৰাঙৰ পাছত আছে 9 নম্বৰতে আছে দৰং জিলা দৰঙত 1,26,584 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 95,825 গৰাকী মহিলাৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে ফৰ্ম ৰিজেক্ট কৰা হৈছে 30,759 গৰাকী মহিলাৰ আত্মসহায়ক গোটৰ ধন লাভৰ বাবে আপোনালোকে সাজু হওক জিলাই তালিকা প্ৰকাশ কৰিছে আমি 10 নম্বৰতে দেখুৱাইছো ধেমাজি জিলাত আবেদন কৰিছিল 1,18,013 গৰাকী মহিলাই আৰু ইয়াৰে 95,916 গৰাকী মহিলাৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে ফৰ্ম ৰিজেক্ট কৰা হৈছে 5,897 গৰাকী মহিলাৰ এয়া হৈছে ধেমাজি জিলা এবাৰ আমি 11 নম্বৰতে দেখুৱাইছো ধুবুৰী আপুনি যদি ধুবুৰী জিলাৰ বাসিন্দা তেতিয়া হলে চাই লওক কিমানে এবাৰ ধন লাভ কৰিব ধুবুৰীত 2,02,695 গৰাকী মহিলাই আবেদন কৰিছিল আৰু ইয়াৰে ফৰ্ম এপ্ৰুভ কৰা হৈছে অৰ্থাৎ ধুবুৰী জিলাত 99,776 গৰাকী মহিলাই এবাৰ লাভ কৰিব আঁচনি ধন আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 1,29,000 ধুবুৰী জিলাৰ পাছত আমি দেখুৱাইছো ডিব্ৰুগড়ত 1,21,883 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 1,14,689 গৰাকী মহিলাৰ ফৰ্ম কালেক্ট কৰা হৈছে বা তেওঁলোকৰ ফৰ্ম এপ্ৰুভ কৰা হৈছে আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 7,194 গৰাকী মহিলাৰ তাৰ পাছতে আমি দেখুৱাইছো ডিমা হাছাওত 16,687 গৰাকী মহিলাই এইবাৰ আবেদন কৰিছিল উদ্যমিতা আঁচনিৰ বাবে আৰু এইবাৰ ধন লাভ কৰিব ডিমা হাছাওত 14,428 গৰাকী মহিলাই ফৰ্ম ৰিজেক্ট কৰা হৈছে 2,259 গৰাকী মহিলাৰ আমি আপোনালোকক দেখুৱাইছো পুনৰ ডিমা হাছাও দেখুৱালো এইবাৰ ডিমা হাছাওৰ পাছত আছে গোৱালপাৰা জিলা 14 নম্বৰতে গোৱালপাৰা জিলাত 1,28,081 গৰাকী মহিলাই উদ্যমিতা আঁচনিৰ ধন লাভৰ বাবে আবেদন কৰিছিল বহু ফৰ্ম যেহেতু ৰিজেক্ট কৰা হৈছে ইয়াৰে ফৰ্ম একচেপ্ট কৰা হৈছে 86,074 গৰাকী মহিলাৰ আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে আমি দেখুৱাইছো প্ৰায় 42,700 গৰাকী মহিলাৰ গোলাঘাটৰ পাছত আছে গোৱালপাৰা জিলা 1,46,866 গৰাকী মহিলাই আবেদন কৰিছিল গোলাঘাটত আৰু ইয়াৰে ফৰ্ম একচেপ্ট কৰা হৈছে 1,33,455 গৰাকী মহিলাৰ ফৰ্ম ৰিজেক্ট কৰা হৈছে 13,411 গৰাকী মহিলাৰ বহু আত্মসহায়ক গোটৰ নথিপত্ৰ ঠিক হোৱা নাই সেই আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে লগতে যিসমূহ উদ্যমিতা আঁচনি নীতি নিয়ম বান্ধি দিয়া হৈছিল সেই নীতি নিয়মৰ আওতাত পৰা নাই বহু মহিলাৰ নাম বা বহু মহিলাই সেই নীতি নিয়মৰ আওতাত পৰা নাই যাৰ বাবে বহু ফৰ্ম এইবাৰ ৰিজেক্ট কৰা হৈছে আমি 16 নম্বৰতে আপোনালোকক জনাইছো হাইলাকান্দি জিলা আছে হাইলাকান্দিত 54,687 গৰাকী মহিলাই আবেদন কৰিছিল আৰু হাইলাকান্দিত আবেদন এপ্ৰুভ কৰা হৈছে 32,081 গৰাকী আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 22,606 গৰাকীৰ হুজাই আমি দেখুৱাইছো 17 নম্বৰতে হুজাই জিলাত 91,511 গৰাকী মহিলাই আবেদন কৰিছিল হুজাই জিলাত ইয়াৰে 69,069 খন ফৰ্ম একচেপ্ট কৰা হৈছে ফৰ্ম ৰিজেক্ট কৰা হৈছে 22,442 খন আৰু এবাৰ যোৰহাট জিলাত ধন লাভ কৰা মহিলাৰ সংখ্যা আমি জনাম 18 নম্বৰতে আছে যোৰহাট জিলা যোৰহাটত 1,12,300
49 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 1,08,003 গৰাকী মহিলাই এইবাৰ উদ্যমিতা আঁচনি ধন লাভ কৰিব আৰু ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,346 খন যোৰহাটৰ পাছত আছে কামৰূপ 19 নম্বৰতে কামৰূপত এইবাৰ আবেদন কৰিছিল 2,22,713 গৰাকী মহিলাই আৰু ইয়াৰে ফৰ্ম একসেপ্ট কৰা হৈছে 1,89,423 গৰাকী মহিলাৰ ফৰ্ম ৰিজেক্ট কৰা হৈছে 33,290 গৰাকী আৰু আমি আপোনালোকক জিলাই জিলাই যেহেতু তালিকা দেখুৱাইছো কামৰূপৰ পিছত কামৰূপ আমি মেট্ৰ দেখুৱাম 20 নম্বৰতে কামৰূপ মেট্ৰৰ পৰা এইবাৰ উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰা মহিলাৰ সংখ্যা হৈছে 29,975 গৰাকী মহিলাই এইবাৰ আবেদন কৰিছিল আৰু ফৰ্ম একসেপ্ট কৰা হৈছে 25,753 গৰাকী মহিলাৰ ফৰ্ম ৰিজেক্ট কৰা হৈছে 4,222 গৰাকী মহিলাৰ জিলাই জিলাই উদ্যমিতা আঁচনি অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাৰ তালিকা প্ৰকাশ 21 নম্বৰতে কাৰ্বি আংলং জিলা আছে কাৰ্বি আংলঙত এইবাৰ 73,289 খন ফৰ্ম 73,289 খন ফৰ্ম একসেপ্ট কৰা হৈছিল আৰু অৰ্থাৎ 73,289 খন ফৰ্ম অৰ্থাৎ মহিলাই আবেদন কৰিছিল আৰু ইয়াৰে একসেপ্ট কৰা হৈছে 64,135 খন ৰিজেক্ট কৰা হৈছে 9,154 খন কাৰ্বি আংলঙৰ পাছত 22 নম্বৰতে আছে কোকৰাঝাৰ জিলা কোকৰাঝাৰত 1,17,546 গৰাকী মহিলাই আবেদন কৰিছিল এইবাৰ ধন লাভ কৰিব 98,157 গৰাকী মহিলাই 19,389 গৰাকী মহিলাই ধন লাভ নকৰে তেওঁলোকে আবেদন কৰাৰ পাছতো ফৰ্মসমূহ ৰিজেক্ট কৰা হৈছে 23 নম্বৰতে আছে লখিমপুৰ জিলা লখিমপুৰত 1,57,333 গৰাকী মহিলাই আবেদন কৰিছিল 1,45,565 গৰাকী মহিলাই এইবাৰ ধন লাভ কৰিব আৰু ফৰ্ম ৰিজেক্ট হৈছে 11,764 খন লখিমপুৰৰ পাছত আছে 24 নম্বৰতে মাজুলী জিলাত 33,010 খন ফৰ্ম লাভ কৰা হৈছিল অৰ্থাৎ 33,010 গৰাকী মহিলাই মাজুলীত কৰিছিল আবেদন আৰু তাৰ ভিতৰত 30,956 গৰাকী মহিলাৰ ফৰ্ম একসেপ্ট কৰা হৈছে আৰু মাজুলীত ফৰ্ম ৰিজেক্টৰ সংখ্যা কিন্তু কম মাত্ৰ 2,054 খন ফৰ্মহে মাজুলীত ৰিজেক্ট কৰা হৈছে 25 নম্বৰতে আছে মৰিগাঁও জিলা মৰিগাঁৱত 1,20,256 গৰাকী মহিলাই আবেদন কৰিছিল ইয়াৰে 97,565 গৰাকী মহিলাৰ ফৰ্ম একসেপ্ট কৰা হৈছে